নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছে আজিৰ ৰাতিপুৱাৰ প্ৰথমটো খবৰ। মেঘালয়ৰ পৰা সকলো পথ বন্ধ কৰিছে অসমত এতিয়াৰ পৰা মেঘালয়ৰ পৰা সকলো পথ বন্ধ কৰি দিছে। যিকোনো মুহূৰ্তত সৃষ্টি হ'ব পাৰে অচল অৱস্থাৰ মেঘালয়ৰ অচল অৱস্থা সৃষ্টি হ'ব পাৰে। যোৰাবাটৰ ৰাস্তাটো বন্ধ কৰি দিয়া হৈছে। বৰ্তমান নিশা মেঘালয়ৰ সৈতে যোগাযোগ থকা সকলো পথ বন্ধ কৰি দিয়া হৈছে। নিশাৰ ভিতৰতেই অসমৰ ঠাইতে ন' এণ্ট্ৰি পইণ্ট লিখা হৈছে। এতিয়া অসমত কোনো পৰ্যায়ত আহিবও নাহিব। নিশাৰ ভিতৰতে ইন্ধন কঢ়িওৱা পৰিকল্পনা আছিল মেঘালয় চৰকাৰৰ। নিশাই ৰাইজক সতৰ্ক থাকিবলৈ আহ্বান জনাইছে ৰাখোম ৰাজ্যিক চালক সন্থাই। ৰাণী বকো হাহিম পথত ৰাইজক দিনে নিশাই সজাগৰ আহ্বান জনাইছে। ৰাণীৰ পৰা নক্সটাইন যোৱা পথটো বাছি লৈছে মেঘালয় চৰকাৰে এতিয়া বিকল্প পথ হিচাপে, যিহেতু যোৰাবাট পথটো বন্ধ কৰি দিয়া হৈছে। লামটি ৰোড ভকো হাহিমৰ পৰা নক্সটাইন যোৱা পথৰ সতৰ্কতা জাৰি কৰিছে। যোৰাবাটৰ পথ বন্ধৰ লগে লগে বিকল্প পথৰ সন্ধান কৰিছে মেঘালয় চৰকাৰে। যিকোনো মুহূৰ্ততে ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী হ'ব পাৰে, অভাৱবোৰ হ'ব পাৰি। মেঘালয়ত সৃষ্টি হ'ব পাৰে অচল অৱস্থাৰ। এতিয়াৰ পৰা ইন্ধনসমূহ বা যিকোনো বস্তু নাটনি হ'ব পাৰে। যোৰাবাটৰ পিছতে মেঘালয়ৰ সংযোগী ৰাণী পথতো পথ বন্ধ কৰি দিয়া হৈছে। সুযোগ বুজি বিকল্প পথৰ সন্ধান কৰা মেঘালয়ৰ বাহনক বাধা প্ৰদান কৰিছে। ৰাণীৰ পৰা ঘূৰাই পঠোৱা হৈছে অসমলৈ অহা মেঘালয়ৰ বাহনবোৰ। ৰিভয় জিলাৰ উপায়ুক্তৰ নিৰ্দেশনৰ পিছতে ৰাণী হৈ অসমলৈ আহিবলৈ লৈছিল বাহনবোৰ, কিন্তু সেইবোৰ বিকল্প পথ হিচাপে বন্ধ কৰি দিয়া হৈছে। অন্য এটা খবৰ দিব লৈছোঁ। যোৰহাটৰ অন্বেষা কাণ্ডৰ অৰ্পিতা কাকতি আৰু মনালিছা নাথক বৰ্তমান জেললৈ প্ৰেৰণ কৰা হৈছে। যোৰহাটৰ অন্বেষা কাণ্ডৰ সৈতে জড়িত আছিল অৰ্পিতা কাকতি আৰু মনালিছা। আৰক্ষীৰ জিম্মাৰ মেট হোৱাৰ আজি জেললৈ প্ৰেৰণ কৰা হৈছে। জেললৈ যোৱাৰ সময়ত অৰ্পিতা কাকতিয়ে নিজকে নিৰ্দোষী বুলি দাবী কৰিছিল। 15 আগষ্টত যোৰহাটৰ ঘৌৰি এনক্লেভত উদ্ধাৰ হৈছিল অন্মেয় শইকীয়াৰ মৃতদেহ। যোৰহাটৰ অন্বেষা কাণ্ডৰ সৈতে জড়িত অৰ্পিতা কাকতি, মনালিছা নাথক বৰ্তমান জেললৈ প্ৰেৰণ কৰা হৈছে। অন্য এটা খবৰ দিব লৈছোঁ। নামাজ আদায় কৰিয়ে পথাৰত থকাও ঘটনা সংঘটিত হৈছে ৰূপচান আলী নামৰ এজন ভুক্তভোগী যুৱকৰ সৈতে। সহলোকৰ কান্দোন বৰ্তমান উত্তপ্ত হৈছে পৰিস্থিতি। বৰপেটা চনেৰাটিতে হুকাহ ঘটনা সংঘটিত হৈছে। পথাৰলৈ গৈ ঘূৰি নাহিল ৰূপচান আলী নামৰ এজন ভুক্তভোগী যুৱক। পথাৰত কাম কৰি থাকোঁতেই বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যু হৈছে ৰূপচান আলী নামৰ যুৱকজনৰ। হুকাহ ঘটনাৰ পিছতে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে ৰাইজে। ৰূপচান আলীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ কৰিছে। যোৱাকালিৰ দিনটোতে জুম্মা বাহৰ দিনটোতে তেখেতে জুম্মা নামাজটো আদায় কৰিয়েই পথাৰত গৈছিল, কিন্তু পথাৰত বিদ্যুৎস্পষ্ট হৈ তেখেত মৃত্যুবৰণ কৰিছে। পথাৰত কাম কৰি থাকোঁতেই বিদ্যুৎস্পষ্ট হৈ কৰুণ মৃত্যু হৈছে ৰূপচান আলী নামৰ ভুক্তভোগী যুৱকজনৰ। অন্য এটা খবৰ দিব লৈছোঁ। তীব্ৰ বেগীৰ ডাম্পাৰে সংঘটিত কৰিলে ভয়ংকৰ দুৰ্ঘটনা। ৰাজ্যত পুনৰ ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰ বেগীৰ ডাম্পাৰে মহতিয়াই নিলে বাইক আৰোহীক। ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহীত আহিছিল স্বামী স্ত্ৰী। আহত লোক দুজনৰ নাম হৈছে মনোজ ৰাভা আৰু হিমা ৰাভা। গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত পিছফালৰ পৰা মহতিয়াই নিয়ে উৎফণ্ড ডাম্পাৰে। ঘটনাস্থলীত উপস্থিত হৈছে ছয়গাঁও আৰক্ষী। দক্ষিণ কামৰূপৰ ছয়গাঁও খৰকটীত 18 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ঘটনাটো। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে বাইক আৰোহীক। ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। অন্য এটা খবৰ দিব লৈছোঁ। নাহৰকটীয়া চাচনিত ভয়ংকৰ ঘটনা। দোকানৰ কৰ্মচাৰী অবিনাশ মুৰাৰীয়ে মালিকৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে। নাহৰকটীয়া চাচনিত হৃদয়হৰণকাৰী ঘটনা সংঘটিত হৈছে। দোকানৰ কৰ্মচাৰী অবিনাশ মুৰাৰীয়ে হত্যা কৰিলে মালিক জয়ন্ত সোণোৱালক। ভয়ংকৰ ঘটনাৰ পিছতে ৰাইজে জ্বলাই দিয়ে হত্যাকাৰীৰ ঘৰ দুৱাৰ। ঘটনাস্থলীত উপস্থিত হৈছে নাহৰকটীয়া আৰক্ষীৰ বিশাল বাহিনী। ব্যৱসায়ী জয়ন্ত সোণোৱালে কিছুমাহ পূৰ্বে চুৰিকাণ্ডৰ অভিযোগত উলিয়াই দিছিল অবিনাশ মুৰাৰীক। পুনৰ দীৰ্ঘ বিৰতিৰ বাবে দোকানত কৰ্মচাৰী হিচাপে যোগ দিয়েই হত্যা কৰে মালিক জয়ন্ত সোণোৱালক। কেৱল হত্যা কৰাই নহয়, নগদ ধন লুটি লণ্ডভণ্ড কৰে CCTV আৰু ভিজুৱেল। সমগ্ৰ ঘটনাক লৈ নাহৰকটীয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। অন্য এটা খবৰ দিব লৈছোঁ। মোৰ শিৱসাগৰখন শেষ হৈ গ'ল, মানুহৰ অৱস্থা দেখি ৰুমত সোমাই আছোঁ, বীৰলাচি থানাই মন্তব্য কৰিছে। বীৰলাচি থানা শৃংখলচৰীয়া মন্তব্য কৰিছে। মোৰ শিৱসাগৰখন শেষ হৈ গ'ল, মানুহৰ অৱস্থা দেখি ৰুমত সোমাই কান্দো। আমাক চান্দাজীৱী ডকাইত বুলি কয়, কিন্তু আমাৰ সৈনিক 24 ঘণ্টাই ভানবিধ্বস্ত অঞ্চলত কাম কৰি আছে। শিৱসাগৰত মিয়াক সোমাব দিয়া নহ'ব, ভৰি ভাঙি দিম বুলিও মন্তব্য কৰিছে শৃংখলচৰীয়াই। বদৰুদ্দিন আজমলকো ৰাজনীতি কৰিবলৈ নিদিওঁ শিৱসাগৰত। গৌৰৱ গগৈ সৰুৰে পৰা বাহিৰত থকা
মাটিৰ সৈতে সম্পৰ্কটো কম হয় বুলি মন্তব্য কৰিছে শৃংখল চলিহাই আৰু গৌৰৱ গগৈক মন্তব্য কৰিছে যে তেখেত সৰুৰে পৰাই বাহিৰত থকা মানুহ হয় বৰদলৈদিন আজমল শিৱসাগৰলৈ আহি 2 কোটি বা 100 কোটি গহনা কৰিলে কিন্তু কামত জিৰো হ'ব ONGCৰ নাটক আমাৰ আচল আগত নচলিব ONGCয়ে টকা দিবই লাগিব অসম লাইট 24ৰ আগত মহাবিস্ফোৰক বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই শেহতীয়াকৈ দৈনিক 24 ঘণ্টাই ভাৰবিশিষ্ট অঞ্চলত কাম কৰি আছে তেখেতসকলৰ সেনাই বীৰ লাচিত সেনাই অন্য এটা খবৰ দিবলৈ লৈছোঁ ৰাজ্যত এনকাউণ্টাৰ আৰক্ষীৰ গুলীত আহত হৈছে দুৰ্ধৰ্ষ ডকাইত ভৰত আলী নামৰ যুৱকজন ৰাজ্যত পুনৰ গৰ্জি উঠিল আৰক্ষীৰ বন্দুক যোগীগোপাত নিশা দুৰ্ধৰ্ষ ডকাইতক এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে নৰনাৰায়ণত সেতুৰ সমীপত ডকাইতক লক্ষ্য কৰি আৰক্ষীৰ গুলী এনকাউণ্টাৰগত অৱস্থা আহত গোহালপাৰাৰ কৃষ্ণাইৰ ভৰত আলী নামৰ যুৱকজন কুখ্যাত ডকাইত ভৰত আলীক কৃষ্ণাইৰ পৰা গ্ৰেপ্তাৰ যোগীগোপা আৰক্ষী কৃষ্ণাইৰ পৰা যোগীগোপা থানালৈ আনি থাকোঁতে পলায়নৰ চেষ্টা কৰিছিল পলায়নৰ চেষ্টা কৰাৰ পিছতে তেখেতৰ আৰক্ষী কনিষ্টেবলত আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতেই এনকাউণ্টাৰ কৰা হৈছে দুৰ্ধৰ্ষ ডকাইতজনক ডকাইত ভৰত আলীক উদ্দেশ্য 3 ৰাউণ্ড গুলী চলাইছিল আৰক্ষীয়ে কিয়নো তেখেত পলাবলৈ লৈছিল ভৰত আলীৰ হুবৰিত লাগে আৰক্ষীৰ গুলী অন্য এটা খবৰ দিবলৈ লৈছোঁ জলপ্ৰলয়ৰ 30 দিনৰ পিছত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শতাধিক মানুহ মৰাৰ পিছত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে যোগাযোগ কৰিলে শতাধিক অসমীয়াৰ মৃত্যুৰ পিছত প্ৰধানমন্ত্ৰীৰ পুনৰ সহযোগৰ আশ্বাস বান বিধ্বস্তৰ বাবে মুকলি কৰি নিদিয়ে কিয় PM কেয়াৰ্ছ ফাণ্ড ৰাইজে প্ৰশ্ন সুধিছে আৰু কৈছে 8,452 কোটি ৰাজহুৱা টকা বৰ্তমান ব্যক্তিগত পুঁজি হ'ল কেনেকৈ এয়া প্ৰশ্ন কৰিছে ৰাইজে অন্য এটা খবৰ দিবলৈ লৈছোঁ পুনৰ উত্তপ্ত হৈছে যন্তৰ মন্তৰ UGCৰ নতুন নিয়ম সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ঝাৰখণ্ডৰ ছাত্ৰসকলৰ প্ৰতিবাদৰ পিছতে বৰ্তমান আকৌ UGCক লৈ বৰ্তমান নতুন নিয়ম সংৰক্ষণ কৰা হৈছে নতুন নিয়মবোৰ পুনৰ উত্তপ্ত হৈ পৰিছে তাৰ পিছতে উত্তপ্ত হৈ পৰিছে যন্তৰ মন্তৰখন UGCৰ নতুন নিয়ম সলনি কৰিছে সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে বৰ্তমান যন্তৰ মন্তৰত ঝাৰখণ্ডৰ পিছতে ছাত্ৰ সমাজে এতিয়া উত্তপ্ত পৰিস্থিতি সংঘটিত কৰি আছে যন্তৰ মন্তৰত কিয়নো তেখেতসকলে এতিয়া আৰক্ষীয়ে অৰ্থাৎ আৰক্ষী কৰ্মচাৰীয়ে এতিয়া তেখেতসকলৰ ওপৰত লাঠিচালনা কৰিব নোৱাৰে কিয়নো শেহতীয়া উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছিল যে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আৰক্ষীয়ে কেতিয়াও কোনেও লাঠি চাৰ্জ কৰিব নোৱাৰিব অন্য এটা খবৰ দিবলৈ লৈছোঁ অসমৰ 15 সংখ্যক চিকিৎসা মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে ভংগাইগাঁও চিকিৎসা মহাবিদ্যালয়ে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমৰ 15 সংখ্যক চিকিৎসা বিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে ভংগাইগাঁও চিকিৎসা মহাবিদ্যালয়ত 100 গৰাকী MBBSৰ শিক্ষাৰ্থীৰ নাম অন্তৰ্ভুক্তৰ অনুমতি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়ালৰ কল্যাণ মন্ত্ৰালয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা অন্য এটা খবৰ দিবলৈ লৈছোঁ মেঘালয়ত পেট্ৰল ডিজেলৰ সংকট আৰম্ভ হৈছে পেট্ৰলৰ পাম্পত দীঘলীয়া শাৰী ইন্ধন ভৰাবলৈ গ্ৰাহকৰ ভিৰ কিন্তু পেট্ৰল নাই অনিৰ্দিষ্টকাললৈ মেঘালয়ৰ ইন্ধনবোৰ যোগাযোগ বন্ধ কৰি দিয়া হৈছে অসমৰ পৰা অসম চৰকাৰে অন্য এটা খবৰ দিবলৈ লৈছোঁ দিল্লীৰ প্ৰতিবাদকাৰীক প্ৰহাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছে আৰক্ষী ৰাহুল গান্ধীৰ দাবী মানি ল'লে আৰক্ষীয়ে আকৌ জয় হৈছে জেনজিৰ কিয়নো এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলক বেতন দিব অৰ্থাৎ লাঠি চাৰ্জ কৰিব নোৱাৰিব শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে অৰ্থাৎ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপিত কৰিছিল যে ৰাস্তাত অৰ্থাৎ ৰাজপথত ছাত্ৰ ছাত্ৰীসকলক প্ৰতিবাদ কৰা ছাত্ৰ ছাত্ৰীসকলক লাঠি চাৰ্জ কৰিব নোৱাৰিব সেই দাবী মানি লৈছে বৰ্তমান উচ্চতম ন্যায়ালয়ে তাৰ পিছতে আকৌ জয় হৈছে জেনজিসকলৰ কিয়নো দিল্লীৰ প্ৰতিবাদকাৰীক প্ৰহাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল যিবোৰ গোচৰ ৰুজু হৈছিল আৰক্ষী যিসকলে ছাত্ৰ ছাত্ৰীসকলক প্ৰহাৰ কৰিছিল সেই গোচৰসমূহ বৰ্তমান মানি লৈছে আৰক্ষীয়ে তেখেতসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছে আৰক্ষী বিষয়াই